ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই এটা মোৰ হাতত আছে বৰ্তমান ৰিয়েলমি C11 2021 এডিশ্যন। চ' মই এইটো আনবক্সিং কৰিবলৈ গৈ আছোঁ। মই ইতিমধ্যে চাৰ্জাৰটো খুলি চাইছিলোঁ, গতিকে মই মোবাইলটো আনবক্সিং কৰি আছোঁ। আমি ইয়াত কি ফিচাৰ পাওঁ, ইয়াৰ লুকছটো কেনেকুৱা আমি চাব বিচাৰিছোঁ। ফাৰ্ষ্টতে আপুনি বেক চাইড চাব পাৰে, সেইটো এটা প্লাষ্টিক পেনেল, গ্লছী লুকছ। ইয়াত ৰিয়েলমি ব্ৰেণ্ডিং আছে, লগতে কেমেৰা আছে। এটা ছিংগুল কেমেৰা পাব আৰু ইয়াত লিখা আছে AI কেমেৰা। AI কেমেৰা পাব, আপুনি ফ্লেছ পাব, LED ফ্লেছ, আৰু ইফালে স্পীকাৰ গ্ৰিল আছে। স্পীকাৰটো আপুনি পিছলৈ পাব, স্পীকাৰ তলত নাই। আৰু তলফালে পাব আপুনি এটা USB পৰ্ট, মাইক্ৰ' USB পৰ্ট, লগতে মাইক্ৰ'ফোন আৰু এইফালে হেডফোন জেক। ওপৰলৈ আপোনাৰ একো নাই, ফিংগাৰপ্ৰিণ্ট ইয়াত নাই। আপুনি ৰাইট চাইডে পাব ভলিউম ৰকাৰ বটন, ভলিউম আপ, ভলিউম ডাউন আৰু পাৱাৰ বটন পাব। এতিয়া আমি ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে চাব বিচাৰিছোঁ। স্পেচিফিকেশ্যনৰ ভিতৰত আপোনাৰ ছেটিঙত আপুনি চাব পাৰে কি আছে। চ' ইয়াতে নেটৱৰ্ক, ইণ্টাৰনেট কানেকশ্যন, ডিভাইচ, এপ নটিফিকেশ্যন, ডিছপ্লে, চাউণ্ড, ষ্ট'ৰেজ, এই গোটেইখিনি ৰিয়েলমি UI আপোনালোক সকলোৱে জ্ঞাত, এইখিনি আছে। ফোনটোৰ বিষয়ে আমি চাব বিচাৰিছোঁ এবাউট ফোন। এবাউট ফোনটো হৈছে ৰিয়েলমি C11 2021 এডিশ্যন হয়। প্ৰচেছৰটো অক্টা কোৰ আছে, ইয়াত অক্টা কোৰ বুলি লিখা আছে। প্ৰচেছৰটোৰ নাম ইয়াত মেনশ্যন নাই, কিন্তু আমি প্ৰচেছৰৰ নামটো জানিব পাৰিছোঁ। এইটো আপোনাৰ আমাৰ প্ৰচেছৰ আছে আপোনাৰ অক্টা কোৰ প্ৰচেছৰ। এইটো Cortex A55 2017 এডিশ্যন প্ৰচেছৰ আছে। যদিও কোম্পানীয়ে ইয়াত উল্লেখ কৰা নাই, কিন্তু আমি গম পাইছোঁ যে Cortex A55 প্ৰচেছৰ আছে। 2GB ৰেম আছে। এণ্ড্ৰইড ভাৰ্জন 11 আছে, এণ্ড্ৰইড 11লৈকে আপডেট কৰা হৈছে। আমি চাব পাৰোঁ ইয়াতে এণ্ড্ৰইড ভাৰ্জন 11লৈকে কৰা হৈছে, গতিকে এইটো এটা ভাল কথা যে এণ্ড্ৰইডৰ আপডেটেড ভাৰ্জনটো ইয়াত দিয়া আছে। এইটো আপোনালোকে চাব পাৰে এণ্ড্ৰইড Q ভাৰ্জন দিয়া হৈছে, গতিকে এইটো এটা লেটেষ্ট এণ্ড্ৰইড ভাৰ্জন। গতিকে ইয়াৰ ছফ্টৱেৰ পেটছ আপডেট বা ছিকিউৰিটি আপডেটৰ কাৰণে চিন্তা কৰিবলৈ একো নাই। ইয়াত ডুৱেল চিম স্লট আছে আৰু মডেল হৈছে RMX 3231। বাকী আমি চাব বিচাৰোঁ, ইয়াত কোনো ধৰণৰ এক্সট্ৰা এপ দিয়া হোৱা নাই, আননেচেচাৰী এপ দিয়া হোৱা নাই। ইয়াত গুগলৰ যিখিনি এপ এচেঞ্চিয়েল এপবিলাক দিয়া হৈছে, আৰু বাকী আপোনাৰ সুন্দৰভাৱে দিয়া হৈছে। আমি কেইটামান নিজে এপ ডাউনলোড কৰিছিলোঁ একচুৱেলি। ইয়াৰ ভিতৰত কেৰম আৰু লুডু আৰু উইংক মিউজিক, হোৱাটছএপ, এইখিনি বস্তু আমি ডাউনলোড কৰিছোঁ। বাকী ফেচবুক লগতে আহিছে, এমেজন এইখিনি লগতে আহিছে, গুগল ক্ৰম এইবিলাক লগতে আহিছে। আমি কেমেৰাটো চাব বিচাৰিছোঁ। কেমেৰা আপোনাৰ বেক কেমেৰাটো এনেধৰণৰ, ঠিক ফ'কাছটো অকণমান সময় লাগে, কিন্তু আমি ক্লিক কৰি দিলে এইটো অটো ফ'কাছ হৈ যায় সুন্দৰভাৱে। আৰু HDR আছে, HDR আমি অন কৰিব পাৰোঁ, আৰু AI ফিচাৰ্ছ আছে, গতিকে এইখিনি আমি কৰিব পাৰোঁ। আৰু পৰ্ট্ৰেট মোডো আছে। পৰ্ট্ৰেট মোডতো আমি ফেচ ডিটেকশ্যন মোড আছে, গতিকে তাত আমি পৰ্ট্ৰেট ফটোগ্ৰাফী ল'ব পাৰোঁ। ঠিক ধৰণে ভিডিঅ'টো আমি চাব পাৰোঁ। ভিডিঅ' ৰিজলিউশ্যনৰ ক্ষেত্ৰত আমি চাব পাৰোঁ। ভিডিঅ' আপোনাৰ প্ৰথমতে আছে। কেমেৰা ষ্ট'ৰেজটো আমি মেমৰি কাৰ্ড আৰু ফোন দুটাতে দিব পাৰোঁ। ভলিউম কি, শ্বাটাৰ চাউণ্ড দিব পাৰোঁ। বাকী কেমেৰা চাউণ্ড আমি দিব পাৰোঁ। ছেভ লোকেশ্যন আমি চেঞ্জ কৰিব পাৰোঁ। ভিডিঅ' ছেটিঙৰ কাৰণে আছে। চাইজটো আপোনাৰ 1080p ৰিজলিউশ্যনৰ ভিডিঅ' আপুনি ইয়াত ৰেকৰ্ড কৰিব পাৰিব, HD ৰেকৰ্ড কৰিব পাৰিব। গতিকে ভিডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰত এই ফোনটো যথেষ্ট ভাল হয়। আৰু বাকী অভাৰঅল ইয়াৰ লুকছ বহুত ধুনীয়া আৰু ইণ্টাৰফেচ বহুত ধুনীয়া। ইয়াত যিখিনি গুগলৰ এচেঞ্চিয়েল এপ গোটেইখিনি পাব, আৰু লগতে ইয়াৰ ইণ্টাৰনেল মেমৰি আপুনি 32GB পাব। আৰু ইয়াৰ প্ৰাইচ ভেৰিয়েণ্টটো বহুত কম, 7500ৰ ভিতৰত আপুনি ভাল এটা ভেৰিয়েণ্ট পাইছে। লগতে আপুনি কানেক্টিভিটিৰ ক্ষেত্ৰত আপুনি ব্লুটুথো পাব, ৱাইফাই পাব। ডিছপ্লেটো আপোনাৰ কেনেকুৱা আমি চাওঁ। 6.5 ইঞ্চৰ ডিছপ্লে হয়, যথেষ্ট ডাঙৰ, অন্য ফোনতকৈ ডিছপ্লেটো ভাল। ডাৰ্ক থিম আপুনি কৰিব পাৰে, আই কমফৰ্ট আছে, কালাৰ কণ্ট্ৰাষ্ট আপুনি চেঞ্জ কৰিব পাৰে, এইখিনি আপুনি চেঞ্জ কৰিব অট'মেটিক
আৰু ইয়াত আপুনি কালাৰ কণ্ট্ৰাষ্টটো আপুনি চেঞ্জ কৰিব পাৰে স্ক্ৰীন টাইমত আপুনি বিভিন্ন ধৰণৰ টাইম সেট কৰিব পাৰে আপ টু 30 মিনিটছ লগে আছে ইয়াত ইনফিনিটি ডিসপ্লে টাইম দিয়া নাই ইয়াতে আপুনি 30 মিনিটৰ ভিতৰত ডিসপ্লেখন আপোনাৰ বন্ধ হ'ব বা কিছুমান মডেলত ইনফিনিট দিয়া হয় গতিকে আপুনি নিজে বন্ধ কৰিব লাগে ডিসপ্লে সাইজটো আপুনি চেঞ্জ কৰিব পাৰে আৰু স্ক্ৰীনটো আপোনাৰ স্ক্ৰীন সাৰ্ভাৰো দিয়া হৈছে লক স্ক্ৰীন ইত্যাদি দিয়া হৈছে আৰু বেটাৰী ফালৰ পৰা চাবলৈ গ'লে ইয়াত 5000 mAh বেটাৰী দিয়া হৈছে আৰু আপোনাৰ ইয়াত লিখা আছে আপোনাৰ এখন মেমৰি কাৰ্ড আৰু দুখন সিমৰ কাৰণে আপোনাৰ তিনটা কাৰ্ড স্লট দিয়া হৈছে আৰু 5000 mAh বেটাৰী আছে 8 মেগাপিক্সেল এআই কেমেৰা আছে ফ্ৰণ্ট কেমেৰাটো যথেষ্ট ভাল আৰু 16.5 সেন্টিমিটাৰ ডিসপ্লে আছে আৰু আপোনালোকৰ সিকিউৰিটি ক্ষেত্ৰত এই ফোনটো খুবেই ভাল প্ৰাইভেচিৰ ক্ষেত্ৰতো ভাল প্ৰাইভেচিত আপুনি দেখিব বিভিন্ন ধৰণৰ প্ৰাইভেচি সেটিংছ আছে আপুনি ইয়াত প্ৰাইভেচি হিচাপে আপোনাৰ বিভিন্ন সেটিং বিলাক আছে আপুনি দেখিব পাৰে পাৰমিশন মেনেজাৰ শো পাছৱৰ্ড নটিফিকেশন এণ্ড লক স্ক্ৰীন অটোফিল সাৰ্ভিসেছ ফ্ৰম গুগল লোকেশন হিষ্ট্ৰী এক্টিভিটি কন্ট্ৰলছ এড কন্ট্ৰল এইবিলাক আছে আৰু আপোনাৰ সিকিউৰিটি ক্ষেত্ৰত আপোনাৰ স্ক্ৰীন লক আছে আৰু ফেস ডিটেকশন আছে আৰু স্ক্ৰীন লক ফেস আনলক এই দুটা দিয়া হৈছে ইয়াতে ফিংগাৰপ্ৰিন্ট সেন্সৰ মিসিং আছে কিন্তু বাকি আপুনি পাব আৰু ইয়াৰ পিন যেটো পাৱাৰ বটন ভলিউম ৰকাৰ খুব স্মুথ হয় খুব সামান্যভাৱে প্ৰেছ কৰিলে ই সুন্দৰভাৱে কাম কৰে গতিকে এই ক্ষেত্ৰতো এটা পজিটিভ লুকছ দিছে আৰু লুকছৰ ফালৰ পৰা ফোনটো খুব ধুনীয়া আৰু যেটো ফোনটো ডাঙৰ স্ক্ৰীন হয় দীঘলীয়া স্ক্ৰীন গতিকে সুন্দৰ আৰু ইয়াৰ যেটো ডিসপ্লে ৰিজল্যুশন 296 ppi থাকে গতিকে এই ক্ষেত্ৰতো ডিসপ্লেটো মোটামুটি ঠিকে আছে আৰু ফ্ৰিকুৱেন্সিটো আপোনাৰ 60 হাৰ্জ ডিসপ্লে এখিনি আপুনি পাব আৰু ষ্টৰেজৰ ক্ষেত্ৰত আপুনি 19.32 GB আছে তাৰ ভিতৰত 12 GB ফ্ৰী দেখাইছে আমি বিশেষ একো এই মোবাইলটোত এড কৰা নাই কিন্তু ইয়াত 12.505 GB ফ্ৰী দেখাই আছে বাকিখিনি আপোনাৰ সিস্টেমে ইউজ কৰি থকা দেখাইছে আৰু হেডনে স্মাৰ্ট কন্ট্ৰোল ফিচাৰ্স আছে লিফট টু চেক ফোন আছে স্মাৰ্ট মোশন আছে পকেট মোড আছে ইত্যাদি বাকি যিখিনি আপোনাৰ Realme UI আছে গোটেইখিনি সেটিং ইয়াতে পোৱা গৈছে